यूट्यूब में पहले तो इतना पैसा नहीं आता, पर जो भी आता है ऐसा लगता है मजाक मजाक में कुछ मिल गया। क्योंकि यूट्यूब में पैसे के लिए आओगे तो टिक नहीं पाओगे। क्योंकि यूट्यूब में पैसे के लिए आओगे तो टिक नहीं पाओगे। पैसा बाद में, पहले कंटेंट लाओ, फेम बनाओ, एक ब्रांड बनाओ, उसके बाद पैसा ही पैसा। मजाक मजाक में सो কথাটো এনেকুৱা কথা। ইউটিউবত যদি আপোনালোকে আহিব বিচাৰে চ' প্লিজ কণ্টেণ্ট লৈ আহিব, বা কিবা এটা নিজৰ টেলেণ্ট বা কিবা এটা কণ্টেণ্ট বনাব, ব্লগিং হওক, এভৰিথিং এনিথিং এলছ। কিন্তু পইচাৰ কাৰণে ইউটিউবত নাহিব, তেতিয়া কিন্তু আপোনালোকে মানে লং ৰাণত মানে আপোনালোকে থাকিব নোৱাৰিব। কাৰণ এটা মানে এনেকুৱা হ'ব যে কণ্টেণ্ট শেষ হৈ যাব, ভাবিব কি দিম কণ্টেণ্ট দিবই নোৱাৰিব, এণ্ড চেনেলটো আকৌ ৰখি যাব। চ' একচুৱেলি এইটো মানে মোক বহুতে কৈ থাকে, মানে সেইকাৰণে মই কথাটো ক'লোঁ, আজি মন গ'ল ফটকৈ ক'বলৈ। আৰু মই ভাবিলোঁ সঁচাকৈ ইউটিউবটো বহুত মানে এটা মানে বহুত ডাঙৰ বস্তু, মানে এনেকৈ ভাবিবলৈ গ'লে। কাৰণ এটা সময়ত ময়ো ভাবিছিলোঁ, যেতিয়া মানে একো মানে মোক মানে প্ৰগ্ৰেছ কৰিব পৰা নাছিলোঁ ইউটিউবত, বাট এতিয়া যেতিয়া প্ৰগ্ৰেছ কৰি এতিয়া মানে গম পাইছোঁ যে একচুৱেলি হয়, ইউটিউবত যদি মানে পইচাৰ কাৰণে মই কাম কৰোঁ, মোৰ প্ৰগ্ৰেছ নহ'ব। মই মোৰ ডেডিকেশ্যন দিব লাগিব যে য়েছ মই এইটো কণ্টেণ্ট বনাম, মই এইটো কামত লাগি থাকিম, বা কেতিয়াবা ডাইভাৰ্চিফাই কৰিব লাগিব, কেতিয়াবা চেঞ্জ কৰিব লাগিব কিছুমান কণ্টেণ্ট, বা কেতিয়াবা এনেকুৱা চেঞ্জেছ আনিব লাগিব। বাট লাইক ডেট মানে আপুনি কণ্টেণ্ট বনাই গৈ থাকিব লাগিব। আৰু সবতকৈ ডাঙৰ কথা, আপুনি এটা মানে এটা ৱেল ন'ন এটা হ'ব লাগিব, লাহে লাহে যে আপোনাক চিনি পায়, আপোনাক বিভিন্ন গম পাইছে যে য়েছ তেওঁ মানে কণ্টেণ্ট বনায়, এনেকৈ এইটো কণ্টিনিউটি ৰাখিব লাগিব। তেতিয়া আপোনাৰ চেনেলটো যথেষ্ট গ্ৰ'থ হ'ব, আৰু চিৰিয়াছলি আপুনি বহুত ছাকচেছফুল হ'ব এটা সময়ত। বাকী মই ইমান ছাকচেছফুল হ'ব পৰা নাই, এতিয়াও বহুত বাকী আছে, বাট ষ্টিল আৰু মই যিখিনি মানে অনুভৱ কৰিছোঁ সেইখিনি বা মই সেইখিনি কৈছোঁ আপোনালোকৰ আগত, যাতে আপোনালোকৰ যদি কোনোবা এনেকৈ ভাবি আছে চেনেল বনাব বিচাৰিছে, বা বহুত এনেকুৱা কণ্টেণ্ট মানে লাগি আছে ইউটিউবৰ কাৰণে, চ' প্লিজ মই তেওঁলোকৰ কাৰণে এটা ছাজেশ্যন যে য়েছ আপুনি এনেকৈ কামখিনি কৰক, আৰু এনেকুৱা এটা মটিভেশ্যন লৈ পেলাই আহক। কাৰণ বহুত এনেকুৱা চিটুৱেশ্যন আহিব পাৰে যে মই কণ্টেণ্ট বনাই আছোঁ, মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই, মোৰ ভিউজ বঢ়া নাই, তো এনেকুৱা কিছুমান কথা হ'ব পাৰে, আৰু যিখিনি আপোনাক মানে অলপ মেণ্টেলি ডাউন কৰি দিব পাৰে। বাট ষ্টিল আপুনি ডাউন নহ'ব, লাগি যাব, ছাকচেছ আছে চিৰিয়াছলি।